এইটো কি হৈছিল ন ঘটনাটো? মানে মানসিক অশান্তি দি থাকে মোক সদায়। কি হৈছে? কি অশান্তি? মানে মোক গাঁৱৰ মানুহ জনাইছিল, মই এতিয়া আহি মানে ডেড বডিও মই চোৱা নাই। এতিয়া বঢ়িয়াকে মানে হানা বুলি কৈছিল, হানাই নে কাটিলে সেনেকুৱা কিবা এটা অস্ত্ৰ দি মানে আঘাত কৰা বুলি শুনিছোঁ আৰু। আপুনি কোন হয়? মই গাঁওবুঢ়া, কি নাম? গাঁও প্ৰধান শ্ৰী যুগল চন্দ্ৰ শৰ্মা। এইখিনিতে আৰু মই এতিয়াও মানে দেখা নাই ডেড বডিটো। কোনে হানা বুলি কৈছিল? এনে শুনা মতে বঢ়িয়াকে হেৰি কৰা বুলি শুনিছোঁ আৰু। কিহৰ কাৰণে? এতিয়া কি কথা আহিলে মই গম পোৱা নাই এতিয়া ন। কাক আনিছে? এই সৌৰাকক। কি নাম? কুলেন শৰ্মা। আগে পিছে কিবা কাজিয়া লাগিছিল নেকি? আগতো অলপ কাজিয়া হৈ থাকে তেওঁলোকৰ, হয় কাজিয়া হৈ থাকে সেনেকুৱা আৰু। ঘৰৰ কাজিয়া হিচাপত মানে বহুত বাৰো কাজিয়া চলিছিল তেওঁলোকক নাজানো, সেইটোৱে আৰু মই জানো। আজিও কিবা লাগিছিল নেকি? আজি এতিয়া মই গম পোৱা নাই সেইটো। তেওঁলোকৰতো কোনো একজনে উত্তৰে দিব পৰা নাই। এতিয়া তেওঁলোকৰ পৰা নাপালি এতিয়া মই সেইটো নাজানা কৰি ক'ব নোৱাৰোঁ। ঘৰৰ মানুহে কি কয় এতিয়া? এতিয়া ঘৰৰ মানুহে কৈছিলোঁ আমি থানাত এণ্ট্ৰি দিয়াৰ কাৰণে। এতিয়া তেওঁৰ বৰডেকা আহি আছে, বৰডেকা আহাক গেলি ৰখিব দিছে, সেইটোৱে আৰু। আপুনি গাঁওবুঢ়া হিচাপে থানাত জনাইছেনে? থানাত ভিডিপি ছেক্ৰেটাৰীয়ে জনাইছে, একেলগে আমি আছোঁ। এইখিনিতে জানো আৰু। আমাৰ এইখন গাঁও হ'ল উত্তৰ কেপাভিঠা, মোৰ ঘৰৰ কেপাভিঠা, মই ভিডিপি ছেক্ৰেটাৰী। মই ঘৰত গম পালোঁ যে এনেকৈ মানে কুলেন শৰ্মাৰ বোৱাৰীয়ে কুলেন শৰ্মাক মানে চুৰি দি হানি মাৰিছে। তৎক্ষণাত জানি পেলাই মই গুচি আহিলোঁ ইয়াত। আহি মই গাঁৱৰ মানুহৰ পৰা মানে শুনিলোঁ বঢ়িয়াকৈ লগত কিবা কাজিয়া লাগিছিল বোৱাৰীৰ লগত। তাৰপিছত তাক বোলে চুৰি দি হানি দিছে। হানি দিয়াৰ পিছত মেডিকেল লৈ গ'ল পুষ্পাঞ্জলিত। পুষ্পাঞ্জলিত মানে ডেড বুলি কোৱাত আকৌ ৰিটাৰ্ণ লৈছে। এতিয়া বৰ্তমান গাড়ীৰ পৰা নামা নাই, কিন্তু গাড়ীতে আছে। আৰক্ষীক খবৰ দিছেনে? আৰক্ষী মোক ফোন কৰিছিল আমাৰ অচি ছাৰে। অচি ছাৰে কৈছে যে কি হৈছে ঘটনাটো সুধিছে। মই কৈছোঁ ছাৰ এনেধৰণে মই যাই আছোঁ, শুনিছোঁহে মই, তাত যাই মই জনাম। মই জনাইছোঁ থানাক। কিহৰ কাৰণে মাৰিছে? সেইটো কি বা সিহঁতৰ আগে পিছত কাজিয়া পেচাল লাগি থাকে। আৰু মাজতো একবাৰ 2 বছৰমান আগত কাজিয়া পেচাল লাগি আছিল, তাই গুচি গৈছিল। মই যাই আমি গাঁওবুঢ়া যাই তাইক ঘৰৰ পৰা লৈ আহিছোঁ ইয়াতে। গুচি গৈছিল তাই। বোৱাৰীয়েকৰ নাম কি? বোৱাৰীয়েকৰ নাম প্ৰিয়ংকা দেৱী। আৰু য'ত ঢুকাইছে মৰিছে? কুলেন শৰ্মা। কুলেন শৰ্মা। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম আমাৰ কেপাভিঠা, উত্তৰ কেপাভিঠা বুলি কওঁ আমি। আহি তেওঁক সুধিলোঁ, মই আগে পিছেও আহোঁৱেই প্ৰায়। মই বোলো প্ৰিয়ংকা কি হ'ল কৈছে যে ইহঁতে দাদা এনেকুৱা মোক তাৰমানে এই ৰাতিপুৱাৰ পৰা কাজিয়া লাগি আছে। তো মোজা একযোৰা মেলি দিছিলোঁ মই। তাৰপিছত মই মোজা যোৰা দলে ফেলা দেখি মোৰ খং উঠছে। খং উঠি মই কিবা কানি কৰোঁতে বুঢ়াই মোক এণ্ডালটো কাণ লৈ আহিছে, মোক কোবাব খুজিছে। কোবাব সজাওঁতেই তাৰপিছত মই চুৰি এখন লৈ আছিলোঁ, মই এনেকৈ আছোঁ। গতিকে থাকি উঠি ইয়াতে লাগছি। তাৰপিছত যে ফিৰবাৰ মোক কোদালখন দি ঘাই মাৰিব সজাওঁতে মই চুৰিখন দি হান মাৰি দিছোঁ এনেকৈ কৈছে। গতিকে মই আৰু বেলেগটো নাজানো। তাৰপিছত মই কৈছোঁ তুমি মোক সুধি কিবা হ'ব নেকি? মই বোলো একো নহয় দিয়া, তুমি গেটৰ দৰ্জাখন লগাই পেলাই তুমি ভিতৰত থাকা। কাৰণ মহিলা মানুহ এটা আছে, মইতো আৰু তাৰপিছত যে মই এনেকৈ ৰক্ষণাবেক্ষণ দি থাকিব নোৱাৰোঁ। তাৰপিছত যে মই এই কথাটো কৈ পেলাই মই ওলাই আহিলোঁ। আহোঁ কি গৰু দুটাটো দিগদাৰ কৰি আছে, গৰু দুটা মই গুৱাহাটীত বান্ধিলোঁ। বান্ধি শেষ নহওঁতে গাড়ীখন আহি পেলাই সিমানে আৰু মই যাবাই পোৱা নাই। লৈ আহি পেলাই গাড়ীখন আহি পেলাই। কিমান সময়ত হৈছিল ঘটনাটো? এতিয়া অনুমান মই সেইটো নাজানিম। মই আছোঁ আপোনাৰ 4:30 বজাতহে আছোঁ মই ইয়াতে। তাৰ আগতে ঘটনা? তাৰ আগতে ঘটনা। সেই ঘটনাত গম নাপাওঁ মই কেতিয়া হৈছিল, কি হোৱা নাই। মেডিকেলত কোনে লৈ গৈছিল? মেডিকেলত তেওঁৰ হেৰি পৰিবাৰে লৈ গৈছিল। তাৰমানে কুলেন শৰ্মাৰ পৰিবাৰে, ৰাজীৱৰ মাকে। এতিয়া কি হৈছে কি এতিয়া? মানুহজন ঢুকুৱা বুলি কৈছে। এইয়া গাড়ীতে আছে। কি নাম? কুলেন শৰ্মা। এইটো কি হৈছিল ন ঘটনাটো? মানে মানসিক অশান্তি দি থাকে মোক সদায়। কি হৈছে? কি অশান্তি? মাৰি পেলাই ভাল পালা ন? মাৰি পেলাই ভাল পালা? মাৰি পেলাই ভাল পালা নাই তুমি? চুৰি দি মাৰিছিলে। কিহেদি কোবাইছে?
লোহাৰ সেই এডাল আছিল সেইটো কিবাইছে আৰু কোদাল লৈ আহিছিল মোক কাটিবৰ কাৰণে আগৰ পৰা লাগি থাকে নেকি কাজিয়া সদায় লাগি থাকে ছাৰ গাঁৱৰ মানুহে চবেই জানে আপুনি কি এদি হানিছে ক'ত হানিছিল মই খাওঁনো বুলি খানা ক'ত লাগি গৈছে মোক যেতিয়া এনেকে কোবাইছিল ক'ত হানিছিল কোন জেগাত হানিছিল বাইদেউ কোন জেগাত আনিছিল আপুনি ক'ত হানিছে বাইদেউ মই খালো বুলি ক'ত লাগিছিল পেটত লাগিছিল পেটত লাগিছিল চুৰিখানেৰে পেটত লাগি গৈছিল পেটত লাগি গৈছিল